লাভ জিন্দাবাদ 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 কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত থকা কয়লা ৰেক স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰক কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত থকা কয়লা ৰেক স্থানান্তৰিত কয়লা ৰেক স্থানান্তৰ কৰক কয়লা ৰেক স্থানান্তৰ কৰক কয়লা লুডিং আনলোডিং বন্ধ কৰক ৰেল বিভাগ হাই ৰেল বিভাগ হাই ভাবুকিস্বৰূপ কয়লা ৰেক স্থানান্তৰ কৰক কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত থকা কয়লা ৰেক অতি শীঘ্ৰে স্থানান্তৰ কৰক কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত থকা কয়লা ৰেক অতি শীঘ্ৰে স্থানান্তৰ কৰক জিন্দাবাদ 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 ৰেল বিভাগ হাই ৰেল বিভাগ হাই জিন্দাবাদ জিন্দাবাদ বিভাগ হাই ৰেল বিভাগ হাই কেন্দ্ৰীয় বিদ্যালয়ৰ কাষৰ ওচৰত থকা কয়লা ৰেক অতি শীঘ্ৰে স্থানান্তৰ কৰক জনস্বাস্থ্য ভাবুকিস্বৰূপ কয়লা ৰেক অতি শীঘ্ৰে স্থানান্তৰ কৰক জনস্বাস্থ্য ভাবুকিস্বৰূপ কয়লা ৰেক অতি শীঘ্ৰে স্থানান্তৰ কৰক কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত থকা কয়লা ৰেক অতি শীঘ্ৰে স্থানান্তৰ কৰক কেন্দ্ৰীয় বিদ্যালয়ৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া ৰেল সংমণ্ডলৰ যি অধীনস্থ ৰেলৱেৰ কয়লা লোডিং আনলোডিঙৰ যি স্থান নিৰ্ধাৰিত কৰা হৈছে এই নিৰ্ধাৰিত স্থানৰ আমি স্থানান্তৰিত কৰাৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কিয়নো যি ঠাইত কয়লা লোডিং আনলোডিং ইতিমধ্যে ব্যৱস্থা কৰিছে এই লোডিং আনলোডিং কৰা ঠাইত জনবহুল এটা এলেকা আৰু জনস্বাস্থ্যৰ প্ৰতি এটা ভাবুকি স্বৰূপ হৈ পৰিছে তাৰ লগে লগে ইয়াত মেডিকেল আছে আৰু এখন কেন্দ্ৰীয় বিদ্যালয় আছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ যিসকল চিকিৎসালয়ত চিকিৎসাৰত ৰোগী আছে এই ৰোগীসকলৰ প্ৰতি এই যি কয়লাৰ লোডিং আনলোডিঙৰ যি ব্যৱস্থা আছে এই ব্যৱস্থাৰ ফলত এটা বিৰূপ প্ৰভাৱ পৰিব যাৰ বাবে আমি ছাত্ৰ সন্থাই এই ষ্টেচনবাসী ৰাইজৰ সহযোগত আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰেল সংমণ্ডলগৰাকীক ক'ব বিচাৰিছোঁ যে কয়লাৰ লোডিং আনলোডিং কৰক আমাৰ তাত অলপো আপত্তি নাই কিন্তু যিখিনি ঠাই বৰ্তমান ইয়াত ব্যৱস্থা কৰিছে এই স্থানখিনিৰে আমাৰ আপত্তি আছে এটা বিজ্ঞানসন্মতভাৱে তেওঁলোকে লোডিং আনলোডিঙৰ ব্যৱস্থা কৰক তাৰ আমাৰ অকল আপত্তি নাই কিন্তু যিখিনি ঠাইত লোডিং আনলোডিঙৰ ব্যৱস্থা আছে তাৰ আমি দীৰ্ঘ প্ৰতিবাদ কৰিছোঁ আৰু এই স্থান যদি স্থানান্তৰিত নকৰে পৰৱৰ্তী পৰ্যায়ত আমি ৰেলপথ অৱৰোধ অথবা ডিআৰএম অফিচ ঘেৰাও কাৰ্যসূচীৰ দ্বাৰা আমি কাৰ্যসূচী ল'ব আপোনালোকে চাই আছে RTTV 24/7 সত্যবাণী বিশুদ্ধ খবৰ।